নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল টুকুৰা খবৰ ব্লগিঙলৈ মই বিপাঞ্চি আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি গৈ আছোঁ আমি গুৱাহাটীৰ পাঞ্জাৱাৰীত অৱস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ। এয়া কলাক্ষেত্ৰ আমি পালোগৈ, দিনে দিনে পালোগৈ আমি। যোৱাৰ সময়খিনি অতি সুন্দৰ সময় হ'ল। আমি ইমান ধুনীয়াকৈ দৰ্শন কৰিব চালোগৈ কলাক্ষেত্ৰৰ। চালে শেষেই নহয় জানো। প্ৰথমতে আমি টিকেট কাউণ্টাৰত গৈ আমাৰ মায়ে টিকেট লৈ ল'লে আৰু এয়া খুৰা খুৰী টিকলা সকলোবিলাক মা মই বা আমি সকলো কলাক্ষেত্ৰলৈ গৈছিলোঁ। খুব ভাল লাগিলে, বহুত বেছি এনজয় কৰিলোঁ আমি। এতিয়া কলাক্ষেত্ৰত আমি এণ্ট্ৰি মাৰিছোঁ আৰু আমাৰ বায়ে কৈ আছে আহা আহা। এয়া আমাৰ বাক কেনেকুৱা লাগিছে বাৰু দেই, কমেণ্ট কৰিব আপোনালোকে। একদম পিংক পৰিজনী হৈ গৈছে দেই, গুলপীয়া পৰিজনী হৈ গৈছে একেবাৰে। এই কলাক্ষেত্ৰতে কেইখন চিনেমাৰ শ্বুটিং কৰিছে নহয় জানো, চাই ইমান ভাল লাগিলে। আপোনালোক গৈছে নাই বাৰু কলাক্ষেত্ৰলৈ? মই একেবাৰে বহুত সৰুতে গৈছিলোঁ, আকৌ কালি গ'লোঁ। সৰু স্মৃতিবিলাকে ৰোমন্থন হৈ যোৱাৰ নিচিনা লাগিলে। বস্তুবোৰ যিবিলাক কলাৰ সংৰক্ষণ কৰি থৈছে, সেই কলাবিলাক খালি ফটো মাৰিবলৈ নিদিয়ে ন। ফটো মাৰিবলৈ দিয়া হ'লে আৰু ভাল লাগিলে হয়, আপোনালোকক দেখুৱাব পাৰিলোঁহেঁতেন। খালি ফটো মাৰিবলৈ নাপালোঁ, নিজেই চালোঁ একদম পূৰা মজাকৈ। এয়া চাওকচোন ইমান ধুনীয়াকৈ থৈ দিছে পৰিপাটিকৈ। এই থাপনা ভাগ দেখি মনটোৱে ভাল লাগি গ'ল, ইমান ধুনীয়াকৈ থৈছে। আৰু এয়া ভূপেন হাজৰিকাৰ যি স্মৃতিবোৰ ইমান ধুনীয়াকৈ থৈ দিছে মিউজিয়ামটোত। ভূপেন হাজৰিকাৰ সাজপাৰৰ পৰা তেওঁ পোৱা এৱাৰ্ডবোৰ সকলোবোৰ ধুনীয়াকৈ থৈ দিছে, বৰ ভাল লাগিল। আৰু আমাৰ সকলোৰে আকৰ্ষণৰ স্থল আৰু এইটো। তাৰপিছত আমি উঠিবলৈ গ'লোঁ আৰু ভাৰতবৰ্ষৰ দীৰ্ঘতম আকাশী ৰেলখনত উঠিবলৈ গ'লোঁ। আপোনালোক গৈছে নাই বাৰু? কলাক্ষেত্ৰলৈ গ'লেতো আৰু পাবই। আৰু টিকলা আৰু মোৰ পূৰা উৎপাত। টিকলাই সোমাবৰ সময়তে সি সুধিছে অ' বাৰু বেবা সোমাব, কলাক্ষেত্ৰলৈ গৈছোঁ নহয়, এখনত উঠিবা নাই? মাহঁতে কৈছে উঠিব নালাগে। কৈছোঁ নহ'ব উঠিমেই। মায়ে তাৰপিছত সুধিলেগৈ ক'ত আছে কি কথা। তাৰপিছত টিকেট লোৱাৰ পিছত এতিয়া আমাৰ উঠিবলৈ চবৰে উৎপাত নাই আৰু। মাহঁতে নুঠো কৈছিলে, মাহঁতকো পূৰা বোলো উঠো আহা, একো নহয় আজিহে উঠিম আৰু এনেকৈ ক'লোঁ। মাহঁত পিছত মান্তি হ'ল আৰু আমি সকলোবিলাক উঠিলোঁ আৰু বহুত বেছি ভাল লাগিলে। মুঠতে ফূৰ্তি কৰা সময়খিনি পূৰা ফূৰ্তি কৰি ল'ব লাগে আৰু মানুহে। আজিকালিতো এনেও আৰু মানুহৰ জীৱনটো কাৰো একো ভৰসা নাইকিয়া হৈ পৰিছে নহয় জানো। গতিকে ফূৰ্তি কৰা সময়খিনি ফূৰ্তি কৰিব লাগে পূৰা। আমি উঠি মেলি গৈ আছোঁ, তেতিয়া কোনেও ভয় কৰা নাই দেই, কিন্তু মই গৈ আছোঁ। মোৰ অকণমান ভয়ো লাগিছে, কিন্তু উঠিবলৈ মোৰ উৎপাত নাই। কিন্তু যেতিয়া চলিলে তেতিয়া অলপ ভয় লাগিছিলে, কিন্তু পিছলৈ কিন্তু ভয়টো নাইকিয়া হ'ল। পূৰা মস্তি কৰিলোঁ আমি। এয়া গৈ আছোঁ, খুব বেছি ভাল লাগিলে উঠি দেই, বহুত বেছিয়ে ভাল লাগিলে। বায়ে পূৰা ফটো চটো পূৰা মাৰিছে, ভিডিঅ' কৰিছে। তাৰপিছত এপাকত বায়ে কৈছে বোলে মোক কেমেৰাত ভালকৈ দেখা আকৌ বোলে, তইহে নিজে ওলাই আছ যে, এনেকৈ কৈছে আৰু মোক। তাৰপিছত তাইক দেখাই দিছোঁ ধুনীয়াকৈ। আপোনালোকক দেখাইছোঁ দেই কেনেকৈ গৈ থাকোঁ আমি, চাওক আকৌ। তাৰপিছত বায়ে মোক কালি পূৰা ফটো মৰাত লগালে, এনেকৈ ফটো মাৰি আছিলোঁ তাইক। তাৰপিছত খুৰাই এইখিনি আমি আহি আছিলোঁ তেতিয়া খুৰাই এইখিনি ভিডিঅ' কৰিছিলে। থেংক ইউ দেই খুৰা। এই মাছ এজনীতে উঠি মেলি আমি গোটেইখিনি একদম গৈ আছোঁ, আমি চবেই হাই দিছোঁ খুৰাক। ইমান বেছি ভাল লাগিলে কালি দিনটো, মই পাহৰিব নোৱাৰোঁ আৰু কেতিয়াও। বহুত বেছি ভাল লাগিলে মোৰ। এয়া বহুত মস্তি কৰিলোঁ আমি। আপোনালোকো আহিব, কলাক্ষেত্ৰলৈ আহিলে ইয়াত উঠিবই আৰু খাটাং উঠিব। তাৰপিছত লাহেকৈ আমাৰ হোটেলত কিবাকিবি খাই বৈ উভতনি যাত্ৰা আৰম্ভ হ'ল। আৰু এয়া বাছত উঠি আমি ঘৰমুৱা হ'লোঁ। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ।